हेलो फ्रेंड्स गुड मॉर्निंग आज আপোনালোকৰ লগত মই এটা মণিপুৰী ৰিচুৱেল শেয়াৰ কৰিব ওলাইছো যাক কয় সাজিবু চেৰাউবা হৈছে বছৰৰ শেষৰ দিন যেদিনা আমি ভগৱানৰ ওচৰত খুব শুদ্ধকৈ বনোৱা কেইবিধমান আঞ্জা আগবঢ়াও আৰু প্ৰাৰ্থনা কৰোঁ যাতে আহিব লগা নতুন বছৰটো খুব ভালে ভালে আহে আৰু মই হৈছে এজনী মণিপুৰী ছোৱালী বহুতে নাজানে চাগে আৰু এতিয়া বাৰু বিয়া হয় অসমীয়াই হলো তথাপিতো বিয়া হোৱাৰে পৰা মই এই দিনটো খুব ভালদৰে পালন কৰি আহিছোঁ আৰু যাতে আগলৈও কৰি যাওঁ সেয়ে আজি আপোনালোকৰ লগত এই দিনটো মই শ্বেয়াৰ কৰিম কি কৰোঁ কেনেকৈ কৰিলোঁ গোটেইখিনি দেখাম তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এইবিধ চব্জিক য়ংচাক বুলি কোৱা হয় এইটো এতিয়া মই চেলাই আছোঁ এইটো মণিপুৰী মানুহসকলৰ প্ৰিয় খাদ্য আৰু এইটো এতিয়া বহুত বজাৰতে এভেইলেবল হৈছে তাৰে ভিতৰত গুৱাহাটীৰ পল্টন বজাৰৰ ওচৰত আপচাৰা চিনেমা হলৰ বাছ ষ্টেণ্ডত এভেইলেবল থাকে আৰু এইবিধক পুলেই বুলি কোৱা হয় ইয়াৰ গন্ধটো খুবেই ধুনীয়া ইয়াক এৰম্বাত মিক্স দিব পাৰিলে খাবলৈ খুব ভাল হয় আৰু একেবাৰে শেষত এইটো হৈছে থাংজিং এইটো অসমীয়াসকলে নিকৰি বুলি কয় এইটো গুচোৱাটো সবতকৈ ডাঙৰ কাম কাৰণ গোটেই কাইটবিলাক দেখা পাইছে সেইকাৰণে অলপ সময় জুইত পুৰি ল'ব লাগে পুৰি ল'লে অলপ গুচাবলৈ সুবিধা হয় এতিয়া দালিখিনি বহাই দিছো মুগৰ দালি আৰু ৰহৰ দালি মিক্স কৰি বহাইছো এনে বইল হ'ব দিছো নিমখ হালধি দি কিনে ইয়াৰ পানীখিনি আমি তাৰমানে বেলেগ এটা আইটেমত ইউজ কৰিম এই পাতটো মাৰৈ নাকুপি বুলি কয় আৰু জেনাম বুলিও কয় বহুতে বাকি বেলেগ হেৰিত মানে ক'ব গ'লে চাইনিজ চিপছ বুলি কয় আৰু এইটো পাতে দিয়ে আমি গোটেই কেইবিধ আঞ্জা বনাম আজি তাৰমানে আজিৰ দিনত নহৰু আৰু পিঁয়াজটো ইউজ নকৰাকে বনাম কাৰণ ভগৱানক প্ৰথমে আমি আগুৱাম এইখিনি সেয়ে এই পাতটো দিয়ে গোটেই কেইটা বনোৱা হ'ব এইখিনি বেচনত অলপমান বেচনৰ পকৰীৰ আইটেম এটা বনাম সেইটো কাৰণে ইয়াতে অলপমান এই পাতটো দি দিছো এতিয়া জিৰা গুড়া জোখমতে অলপমান হালধি গোটেইকেইটা আইটেমে বহুত চিম্পল হেৰিতে বনোৱা হ'ব কাৰণ বেছি একো বস্তু ইউজ কৰিব ইমান নোৱাৰি আৰু অলপমান নিমখ এতিয়া পানী লৈ এইখিনি সানি ল'ম অলপমান বেকিং ছ'ডা দি দিছোঁ অলপমান পানী প্ৰথমতে অলপ লাহে লাহে দি মিলাই গ'লে এতিয়া তেল গৰম হ'ব বহাই থৈছিলোঁ এতিয়া সেই গুলি থোৱা বেচন আৰু জেনামৰ পাতখিনি এতিয়া কেইটামান পকৰি বনাই লম
এফালে আমাৰ বৰা ৰেডি হৈ গৈছে বৰা চাউল একদম কি ধুনীয়া সফট হৈছে এতিয়া ইয়াৰে কি বনাম দেখাই আছো এতিয়া এই পকৰীৰ আঞ্জা বনাবৰ কাৰণে তেলত অলপমান তেজপাত শুকান জ্বালা আৰু এই পাতটো আৰু আদা ৰুকা এতিয়া ইয়াতে জিৰা গুড়া অলপমান আৰু এই দালিৰ পানী ওলাই থৈছিলোঁ যে সেইখিনি ইয়াতে দি দিম আৰু উতলিব দিম এতিয়া অলপ সময় উতলাৰ পাছতহে এই বৰাখিনি দি দিম অলপ ভালকৈ উতলি লওক তাৰ পাছত দি দিম আৰু এতিয়া পকৰীখিনি আমি তালৈ দি দিম একেবাৰে শেষত ইয়াতে দি দিম এতিয়া এই য়েল্ল' মটৰ কিনি খোৱা মটৰটোৱে এইটো আমি বহাই দিছোঁ ইয়াতে অলপমান নেমুৰ পাত আৰু নেমুৰ বাকলি পাতল কৰি কাটি পেলাই দি দিছোঁ আৰু জোখমতে অলপমান নিমখ দিলে হ'ল এইখিনি চাওক এইখিনি অলপমান আধা সিজা হৈছে এইখিনিতে তাৰমানে আমি হুইচেলটো দুবাৰ দিয়ে ওলাই দিছোঁ এতিয়া ইয়াতে এইখিনিমান 1 চামুচমান বেকিং ছ'ডা লৈছোঁ ইয়াতে গুলি দিম আৰু পুৰা সিজি যোৱালৈকে আমি উতলাই ৰাখিম বেকিং ছ'ডাটো দিয়াৰ পাছত পুৰাকৈ ঢাকনিটো মাৰিব নালাগে কাৰণ ওলাই আহিব সেই এনেকৈ আমি ঢাকন দি অলপমান উতলিব দিম এই ধৰণে বনোৱা মটৰৰ দালিটোক উটি বুলি কোৱা হয় এতিয়া এইখিনি তেল দিবৰ কাৰণে তেলত লৈছোঁ জেনেমৰ পাত তেজপাত শুকান জলকীয়া আৰু ৰুকি লোৱা আদা এতিয়া এই নিকৰিখিনি ওলাই থোৱা এইখিনি ইৰম্বা বনাব লাগিব ইৰম্বা বনাবৰ কাৰণে আমি তেলত অলপমান এই জেনেমৰ পাতটো আৰু শুকান জলকীয়া ভাজি ল'ম অলপমান কাঢ়া হোৱালৈকে ভাজি ল'ম এতিয়া এই ভাজি লোৱা জলকীয়া আৰু জেনেমৰ পাতখিনি কাঢ়া হৈ গৈছে ওলাই লৈছোঁ এটা কেনেকৈ সানো দেখাই আছোঁ আপোনালোকক এতিয়া এই নিকৰি ইৰম্বা কৰিবৰ কাৰণে আমাক লাগিব এই ভাজি থোৱা জেনেমৰ পাত আৰু শুকান জ্বালাখিনি ইয়াতে অলপমান নিমখ লৈ আগতে জলকীয়াখিনি একেবাৰে গুৰি হৈ যোৱাকৈ সানি ল'ম আৰু সিদ্ধ আলু অলপমান লাগিব সেই আমি কাষত থৈ লৈছোঁ আগতে জলকীয়াখিনি গুড়া হোৱাকৈ সানি ল'ম এনেকৈ জলকীয়াটো ভাঙি যাব অলপমান ঠাণ্ডা হ'লে এনেকৈ ভাঙি যায় এয়া চাওক একদম মিহি কৰি মানে গুড়া হৈ গৈছে এতিয়া ইয়াতে আধা ভোট জলকীয়া মিলাই ল'ম ইৰম্বাটো তাৰমানে অলপমান জ্বলা হ'লে খাই ভাল লাগে জলকীয়াৰ লগত একেলগে আলুটো সানি ল'ম এতিয়া একেলগে মিক্স কৰি দিম এতিয়া শেষত অলপমান ধনিয়া পাত দি
এইটো এতিয়া আমি য়ংচাকৰ আমি ইৰম্বা বনাব লৈছো এইটো কাৰণে আমাক লাগিব কুকাৰত অলপমান পানী দি লৈছো এতিয়া আলু ডাঙৰ ডাঙৰকে কাটা আৰু এই ফুলে এইখিনি বইল হ'ব দিম আৰু ইয়াতে এই গুটিবিলাকো দি দিম এইখিনি কোমলীয়া থাকিলে তাৰমানে অলপমান বেলেগ কৰি কাটে কিন্তু এতিয়া কোমলীয়া হৈ থকা নাই সেইকাৰণে একেলগে দি দিছো এতিয়া দুটা বা তিনটা হুইছেল আহিলে ওলাই থম এতিয়া আমি আলু জংচাকৰ গুটি আৰু এই ফুলে এইটো ইৰম্বাটো কৰি দেখাই আছো ইয়াৰ কাৰণে এই একেখিনি বস্তুকে লৈছো জলকীয়া জেনেমৰ পাত আৰু এই ভোট জলকীয়া এইবিলাক একেলগে নিমখ অলপমান দি সানি ল'ম এতিয়া এইখিনি ধুনীয়াকৈ গুড়ি হৈ গৈছে ইয়াতে এই আলু ধুনীয়া কৰি গোটেইখিনি একেলগে মিক্স কৰি দিম অলপ অলপকৈ লৈ লৈছোঁ ইয়াতে অলপমান পানী দি বেছি নালাগে একেবাৰে অলপ যাতে গোটেইখিনি একেলগে মিল হৈ যায় শেষত আৰু এই ধনিয়াৰ পাত অলপ দি দিম আজি সাজিবু চেৰাওবাৰ গোটেইখিনি আইটেম বনোৱা হ'ল শুদ্ধ কৰি ভগৱানৰ আগত আগবঢ়াই থৈ আহিলোঁ গোটেইখিনি সকলোকে বিলায়ো দিলোঁ এতিয়া মই খাব বহিছোঁ আৰু গোটেই শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত সকলোকে হেপী চেৰাওবাৰ